নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আন এটা চাকৰি খবৰ লৈ আহিছোঁ। আজি ইয়াতে দেখিব পাইছা ITBP ড্ৰাইভাৰ ৰিকুৱাৰমেণ্ট 2024 ভেকেঞ্চি ড্ৰাইভাৰৰ পোষ্ট ওলাইছে। ইয়াতে দেখিব পাইছাই 2024 প্ৰায় 545 ভেকেঞ্চি ওলাইছে। এইটো এটা ভাল খবৰ যোনসকলে ড্ৰাইভাৰ চাকৰিৰ কাৰণে ৱেইট কৰি থাকে। তাকে চাওঁ আহক কি কেনেধৰণে কৰিব লাগিব। ইয়াতে প্ৰথম দেখিব পাইছে আনৰিজাৰ্ভৰ কাৰণে 209টা পোষ্ট ওলাইছে। SC কাৰণে 77টা, ST কাৰণে 40টা, OBCৰ কাৰণে 164টা আৰু EWSৰ কাৰণে 55টা। এইখিনি কেটেগৰী ৱাইজত ভেকেঞ্চিখিনি ওলাইছে। তাৰপিছত নেক্সট আহিলে ইয়াতে ইলিজিবিলিটি দিয়া আছে। আপোনালোকে কি কোৱালিফিকেশ্যনটো কি হ'ব লাগিব। To be eligible for the ITBP driver requirement 2024 candidate must meet certain qualification in terms education, age and skill. Let's take closer look at the as of this requirement. ইয়াৰ এটা ডিটেইলছ আছে। আপোনালোকৰ ড্ৰাইভাৰৰ কাৰণেতো প্ৰায় ড্ৰাইভিং লাইচেন্সেই লাগে। আপোনালোকৰ ড্ৰাইভিং লাইচেন্সখন লাগিব আৰু ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথাও দিয়া আছে। লগতে আপোনালোকে 10 পাছ হ'ব লাগিব। ইয়াতে দিয়া আছে 10 পাছ হ'ব লাগিব আৰু ইয়াতে দিয়া আছে এডিশ্যনেলি কেণ্ডিডেট মাষ্ট প্ৰচেছ হেভি মটৰ ভেহিকেল HMV ড্ৰাইভিং লাইচেন্স, অৰ্থাৎ মটৰ ভেহিকেল হ'লেও আপোনালোকে পাৰিব মটৰচাইকেল। আৰু যোনখন আপোনালোকৰ HMV ড্ৰাইভিং লাইচেন্স এইখন, যাৰ এইখন নাই হয়তো বেলেগ থাকিব পাৰে, LMV থাকিব পাৰে, তেওঁলোকেও এপ্লাই কৰিব পাৰিব। তাৰপিছত নেক্সট আহিলে ইয়াতে বয়সৰ কথাটো ইয়াতে দেখিব পাইছে 21 বছৰৰ পৰা 27 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু এইটো হিচাপটো ধৰিব 6 নৱেম্বৰ 2024লৈকে। আৰু লগতে বয়সৰ অকণমান বয়স বঢ়াই দিয়া হয়, এজ ৰিলেক্সন ইয়াতে সেইখিনি দিয়া আছে। ST SC কেণ্ডিডেটসকলৰ কাৰণে 5 বছৰ ৰেহাই পাব, OBC সকলে 3 বছৰ পাব আৰু এক্স ছাৰ্ভিচমেন, যিসকলে এক্স ছাৰ্ভিচমেন আগতে গভৰ্ণমেণ্টৰ চাকৰি কিবাকিবি কৰি আছিলে, তেওঁলোকেও গভৰ্ণমেণ্ট ৰুলত যোনটো থাকে সেইটো অনুসৰি তেওঁলোকেও ৰেহাই পাব। তাৰপিছত আহিলে এপ্লিকেশ্যন ফিজৰ কথা, কিমান টকা দি এপ্লিকেশ্যন কৰিব লাগিব। প্ৰথমতে ইয়াতে দেখিব পাইছে জেনেৰেল কেণ্ডিডেট, OBC কেণ্ডিডেট, EWS কেণ্ডিডেট, তেওঁলোকৰ কাৰণে ইয়াতে 100 টকা এটা দিয়া হৈছে আৰু SC ST ESM কেণ্ডিডেটসকলে ন' ফিজ, তেওঁলোকে কোনো ধৰণৰ ফিজ দিব নালাগে। তাৰপৰা ইয়াতে ড্ৰাইভাৰৰ চিলেকশ্যন প্ৰচেছটো আপোনালোকক কেনেধৰণে চিলেক্ট কৰিব। ইয়াৰ কাৰণে প্ৰথম এটা ফিজিকেল টেষ্ট হ'ব, তাৰপিছত ৰিটেন টেষ্ট হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, স্কিল টেষ্ট হ'ব, ড্ৰাইভিং টেষ্ট হ'ব আৰু মেডিকেল এক্সামিনেশ্যন হ'ব। তাৰপিছত আপোনালোকক এই চাকৰিত নিযুক্তি কৰিব। তাৰপিছত আহিলে আপোনালোকে এপ্লাইনো কেনেধৰণে কৰিব। ইয়াত এপ্লাই কৰিবৰ কাৰণে ইয়াতে কোৱা হৈছে যোনসকল কেণ্ডিডেট ইলিজিবল হয় তেওঁলোকে এইকেইটা ষ্টেপ ফ'ল' কৰিব লাগিব। প্ৰথমতে তেওঁলোকে এটা অফিচিয়েল নটিফিকেশ্যন মিট কোৱালিফিকেশ্যন এণ্ড এজ লিমিট, এইখিনি আপোনালোকে চেক কৰি ল'ব আপোনাৰ লগত খাপ খাইছেনে নাই খোৱা। মানে আপোনালোকে যোনখিনি এডভাৰটাইজৰ মতে কোৱা হৈছে বয়সৰ কথা বা 10 পাছ হ'ব লাগিব, সেইখিনি আপোনালোকে ইয়াৰ যোগ্য হয়নে নহয়। তাৰপিছত আহিলে ভিজিট দ্য অফিচিয়েল ৱেবছাইট। আপোনালোকে এইটো এটা অফিচিয়েল ৱেবছাইট ইয়াতে দিয়া আছে, এইটো মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত লিংকটো থাকিব, আপোনালোকে তাৰ পৰা পোনপটীয়াকৈও এপ্লাই কৰিব পাৰিব। মই লিংকটো দি দিম, এই লিংকটোত গৈ আপোনালোকে অনলাইন কৰিব লাগিব। তাৰপিছত ইয়াতে দিয়া আছে ফিল আউট দ্য অনলাইন এপ্লিকেশ্যন ফৰ্ম। আপোনালোকে অনলাইন এপ্লিকেশ্যন ফৰ্ম এখন পাব, এখন ফিল আপ কৰি ল'ব লাগিব আৰু আপলোড কৰিব লাগিব সেইখন এইটো ৱেবছাইটত গৈ। তাৰপিছত পে' দ্য এপ্লিকেশ্যন, আপোনালোকে পে'মেণ্টটো কৰিব লাগিব আৰু পে'মেণ্টটোৰ কাৰণে আপোনালোকক ইয়াতে অনলাইন পে'মেণ্ট এভেইলেবল বুলি কোৱা হৈছে। আপোনালোকে গুগল পে', পে'টিএম যিকোনো ব্যৱহাৰ কৰি আপোনালোকে ইয়াতে দিব পাৰিব। তাৰপিছত নেক্সট আহিলে ইয়াতে দেখিব পাইছে অৰ্গেনাইজেশ্যন, এইটো কোনে আপোনালোকক পাতিছে। এইটো ইণ্ডো টাৰ্বেট এণ্ড বৰ্ডাৰ পুলিচ ITBP, অৰ্থাৎ পুলিচ ফালৰ পৰাই এইটো ৰিকুৱাৰমেণ্ট ওলাইছে বৰ্ডাৰৰ। আৰু ইয়াতে পষ্টৰ নেমটো দিয়া আছে, পষ্টৰ নেম এটা কনষ্টেবল ড্ৰাইভাৰ বুলি আছে পষ্টটো। তাৰপিছত নেক্সট আহিলে টোটেল ভেকেঞ্চি 544, অলৰেডি মই কৈছোঁৱে এইটো। তাৰপিছত আহিলে এপ্লিকেশ্যন ষ্টাৰ্ট ডেট, কেতিয়াৰ পৰা অনলাইন চলি আছে। 8 অক্টোবৰ 2024 পৰা চলি আছে আৰু শেষ হ'ব আপোনালোকৰ লাষ্ট ডেট 6 নৱেম্বৰ 2024লৈকে। আৰু বয়সৰ কথাটো ইয়াত দিয়া হৈছে 21 বছৰৰ পৰা 27 বছৰ। এইটো মই অলৰেডি যিহেতু ক'লোৱেই, ইয়াতে 6 নৱেম্বৰলৈকে আপোনালোকৰ লাষ্ট ডেট আছে। আপোনালোকে সোনকালে অনলাইনটো কৰি ল'ব, এইটো পুলিচৰ ফালৰ পৰা এটা ভাল পষ্ট ওলাইছে।
গতিকে কোনোবা বন্ধু বান্ধৱী থাকিলে শ্বেয়াৰ কৰি দিব আৰু খবৰবিলাক সোনকালে পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব, যাতে আপোনালোকক মই যদি ভিডিঅ' আপলোড কৰোঁ তেতিয়া আপোনালোকে লগে লগে ভিডিঅ'সমূহ পায় আৰু লাষ্ট ডেটটো গুচি নোযোৱাৰ আগতে আপোনালোকে চাকৰি খবৰটো পায়। ধন্যবাদ।